ধন্যবাদ থাকিল। এতিয়া আপোনালোকৰ জিলা UPPL-ৰ সন্মানীয় সভাপতি প্ৰসন্ন কুমাৰ বৰ্মা ডাঙৰীয়া, যোৱা নিৰ্বাচনৰ পিছত তেওঁলোকে আঁতৰাই দিছে আৰু আমি জানো যে BPF যিমান পাৰে NDA-ত যোগদান কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু NDA-ৰ যে নেতৃত্ব যিসকল আছে, বিশেষকৈ আমাৰ BJP যিটো নেতৃত্ব আছে, BJP নেতাসকলে কিন্তু এতিয়ালৈকে BPF-ক তেওঁলোকে লোৱাৰ কথা এতিয়ালৈকে কোৱা নাই। আৰু আমি বিশ্বাস কৰোঁ যিহেতু UPPL, AGP আৰু BJP একত্ৰিতভাৱে চৰকাৰ চলাইছোঁ। এই চৰকাৰৰ যি এটা বন্ধুত্ব হ'ল তিনিটা ৰাজনৈতিক দলৰ, এই তিনিটা ৰাজনৈতিক দলৰ কোনোবা এটা ৰাজনৈতিক দলে বেয়া পোৱা কামটো BJP কেতিয়াও নকৰে। নতুন কিবা আঁচনি ঘোষণা কৰিলে নেকি? নতুন আঁচনি আমাৰ যিখিনি চৰকাৰী যিখিনি নৈমিত্তিক আঁচনি সেইখিনি কৰিব। আমি নতুনকৈ তেনেকৈ আঁচনি ঘোষণা কৰা নাই, হয়তো অহা জানুৱাৰীৰ পৰা আমি নতুন আঁচনি তেনেকৈ ঘোষণা কৰিম।